Good evening everyone. আৰু এতিয়া সময় হৈছে 6:13 আৰু আজি ভিডিঅ'টো মই এতিয়া ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই যাম লক্ষীমাহী ঘৰলৈ, মই আৰু মামা। তাৰপৰা তাত গৈনো কি কৰোঁ, এতিয়া ৰাতি যাবলৈ ওলাইছোঁ। হ'লেও ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, কিনো তাত মানে কৰোঁ তাকে দেখাবৰ কাৰণে। আপোনালোক ভিডিঅ'টো চাই যাওক, বহুত দিন ভিডিঅ' দিয়া নাই, আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি মোৰ চেনেলৰ নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব'লক ভিডিঅ'টো এতিয়া আগলৈ চাই যাওঁ। আৰু এতিয়া আমি গৈ আছোঁ, লক্ষ্মী ঘৰ পোৱাগৈ নাই, পামগৈ আৰু অলপ দূৰলৈ পামগৈ। ব'লক গৈ থাকোঁ। এইটো ৰাস্তাটো মানে সোমাই আহিব লাগে, আৰু ৰাস্তাটো অলপ বেয়া, শিলগুটি ৰাস্তা। ইখন দিছে আৰু আহি পাই গ'লোহি। এয়া পাই গ'লোহি। আৰু এইটো চিকু, এইটো চিকু, এইটো চিকি। এয়া মহা শুই আছে। এয়া চিকি মামাক বহুত ভাল পায়, আৰু চিকুৱেও ভাল পায়। সেইকাৰণে মামা অহাৰ লগে লগে মামাৰ ওচৰত আছে। গম পাইছে মামা আহিছে বুলি, সেইকাৰণে মামাৰ ওচৰত। আৰু এইয়া এইটো চিকু আৰু চিকি মোকে ভাল নাপায়, মোক ভুকিছে। চিকু, এইটো চিকু। চিকি আৰু চিকু লগতে আহিছে, দুটা কাজিয়া কৰি আছে। এজনী চামেলি বা কি কৰিছা? চামেলি বাই চাহ বনাব খুজিছে বোলে। আলহী মানে আমি আৰু আলহী। খবৰ কোৱা? আৰু এয়া মামা আহি ডাইৰেক্ট লাগি গৈছে গেমত, আৰু লগত খাই আছে এইবোৰ শুকান বুট। য'তে পাই ত'তে গেমত নবহে বাৰু, খালি এতিয়া ইয়ালৈ আহি ফ্ৰীকৈ আছে যে, সেইকাৰণে এতিয়া গেম খেলিছে। আৰু এয়া চামেলি বাই চাহ খাব দিছে। এইটো খোৱাৰ আগতে উগিয়াই নাই আৰু, খাবলৈ পোৱাই নাই, খালে কি কৰিব ঠিক নাই। এয়া চানা দিছে, বিস্কুট দিছে, এয়া চাহ। এইটো আমাৰ গৰটোৱে খাই আছে, আৰু এয়া মোক দিছে চাহ খাবলৈ। খোৱাৰ আগতে উগিয়াই লৈছে, জানো খাই লৈ কি কৰে ঠিক নাই আৰু। হৈ গ'ল। মোক ক'বলৈ নিদিয়ে। এয়া চাহ বিস্কুট খাই আছোঁ। এয়া দেই ভাইটি আৰু ভণ্টিয়ে চাহ খাই চানা বাইটো অকলে লৈ লৈছে, তুমি খাবা নি গোটেইখিনি? তহঁতি খাওঁতে অলপ কাজিয়া কৰি আহিছে। এতিয়া মই ড্ৰেছ চেঞ্জ কৰিলোঁ। ইফালে চামেলি বাই কিবা কৰি আছে। চামেলি বাই কি কৰিছা? এয়া চামেলি বাই নহৰু গুচাই আছে, কিবা কিবি কাটিছে। আৰু এইফালে আছে এয়া পনীৰ, কেঁচা পনীৰ। মানে মঙলবাৰে মাহীহঁতৰ ঘৰত মাছ মাংস নাখায়, সেইকাৰণে আজি পনীৰ হ'ব। পনীৰ ইয়াত পনীৰ ফ্ৰাই কৰি আছে এতিয়া। ইয়াত আলু কাটি থৈছে, আলু ফ্ৰাই কৰি আছে, পনীৰ ফ্ৰাই কৰি হৈ গ'ল। আৰু এয়া চামেলি বা কি কাটি আছা? লক্ষীমাহীয়ে পনীৰ চব্জি বনাই আছে। লক্ষীমাহীয়ে পনীৰ বনাইছে, পোলাও বনাব। আৰু ইয়াৰ কঁঠালৰ চব্জি, মানে কঁঠালৰ চব্জি বনাব। এয়া কঁঠাল কাটি আছে, আৰু কেনেকৈ বনাই এইটো চামেলি বাই দেখাব, মই ভিডিঅ' কৰি দিম। কৈ দিব চামেলি বাই কেনেকৈ বনায়, মইতো নাজানো। আৰু লক্ষীমাহীয়ে পনীৰ বনাই আছে। এয়া কঁঠালৰ চব্জিৰ কাৰণে ৰচুন, এয়া আদা, এয়া পিঁয়াজ, আৰু আলু এটা দিবা নি? আলু এটা, আৰু এয়া জলকীয়া, আৰু এয়া কঁঠাল কাটি আছে দেই। এয়া টুকুৰা টুকুৰকৈ কাটি লৈছে।
প্ৰথমতে কঁঠালৰ বাকলিটো এই ওপৰ এনেকুৱা মুচি কঁঠালৰ মুচিটো এইবোৰ কাটি ল'লে ওপৰ হুমবোৰ আৰু এতিয়া অকণিকৈ কাটি আছে কঁঠাল আৰু এতিয়া কঁঠাল আৰু আলুটো বইল কৰি ল'ব ফাৰ্ষ্টতে এয়া বোলক ফাৰ্ষ্টতে বইল কৰি তাৰপৰা কি কৰে দেখিম আৰু চাই যাম মানে এয়া বইল পাতি থৈছে ইয়াত বইল কৰোঁতে নিমখ দি দিছে তাৰপৰা ঢাকনিখন মাৰি দিব এইফালে কঁঠাল আৰু আলু বইল হৈ আছে আৰু এইফালে পনীৰ বনি আছে দেই এয়া কঁঠাল আৰু আলু বইল কৰি উলিয়াই ল'লে আলুটো কাটি দিছে আৰু এতিয়া এইবিলাক ফ্ৰাই কৰিব আৰু ইয়াত তেজপাত এয়া দালচেনি ইলাচি আৰু কিছেটো লং আৰু এয়া শুকান জলকীয়া এয়া দিব কঁঠাল ভাজিত আৰু এয়া কাজু পিঁয়াজ আদা ৰচুন ইলাচি দালচেনি লং তেজপাত এয়া পোলাও কাৰণে ৰুকনিত ৰুকি লৈছে দেই মিলিবা এতিয়া কি বনাবা এতিয়া বনাম কঁঠালৰ চব্জি তাৰপিছত বনাম পোলাওখিনি কেনেকৈ বনাওঁ আপোনালোকক মোৰ বায়ে বনাব কিন্তু মোৰ ভণ্টিয়ে দেখুৱাই দিব কেনেকৈ বনাব আহি যায়গেলে চ' গাইজ আজি আমাৰ ঘৰলৈ আলহী আহিছে মোৰ ভাইটি আৰু ভণ্টি আহিছে আজি আপোনালোকক দেখুৱাম কি খুৱাম আমি আজি বহুত দিনৰ মূৰত আহিছে কিন্তু আজি মঙলবাৰ হৈ গ'ল একো খুৱাব নোৱাৰোঁ সেইবাবেহে আজি পনীৰ আৰু পোলাও বনালোঁ তাৰপিছত আৰু কঁঠালৰ চব্জি আৰু লগত থাকিব চালাড আৰু কিবাকিবি বেঙেনা ফ্ৰাই চ' গাইজ কাইলৈ আমি মাছ ধৰিম পুখুৰীত আৰু আপোনালোকক দেখাম কেনেকৈ আমি মাছ ধৰিম আপোনালোকক আৰু পুখুৰীত বহুত ডাঙৰ ডাঙৰ মাছ আছে মানে ডাঙৰ মানে কাইলৈ উঠাব পাৰোঁ নাজানো ডাঙৰ কিন্তু পুখুৰীত ডাঙৰ ডাঙৰ মাছ আছে বুলি জানো কাইলৈ আপোনালোকক মই ভিডিঅ'টো পূৰা দেখুৱাম কেনেকৈ আমি ধৰি পেলাই ভণ্টিয়ে মই ধৰিম আৰু লগত বাও থাকিব সহযোগিতা কিন্তু আমাৰ ভাইটিয়ে আকৌ আমাক বেয়া পায় ভিডিঅ' কৰিলে মাজতে আমাক কথা ক'ব শান্তি নিদিয়ে এতিয়া কঁঠালৰ চব্জি বনাব আৰু চাই যাবলৈ ভিডিঅ'টো কঁঠালৰ চব্জি কেনেকৈ বনায় আৰু মই শিকি ল'ম ভালছে আৰু শিকাৰ পাছত এদিন মই বনাবলৈ ট্ৰাই কৰিম আপোনালোকক দেখাম হৈছেনে এনেকৈ ক'ব তেতিয়া দেই ট্ৰাই কৰি আছোঁ দেই ফাৰ্ষ্টতে কঁঠালখিনি ফ্ৰাই কৰি ল'লে আৰু এতিয়া ইয়াত আলুটো ফ্ৰাই কৰিছে আলু বেছিকৈ দিয়া নাই অকণমানে দিছে মানে এটা ইয়াত আদা ৰচুনবোৰ পিচি ল'লে ইয়াত এতিয়া দিয়া ফাৰ্ষ্ট টাইম দিছে ৰেড চিলি দি দিছে তাৰপৰা দিবটো ধনিয়া পাউডাৰ দিলে আৰু এয়া জিৰা পাউডাৰ আৰু কিবা হালধি আৰু ইয়াতে দি দিছে হালধি আৰু কিবা দিবা নি ইয়াত মছলা দি হৈ গ'ল আৰু এইখিনিতে মিক্স কৰি দিছে এনেকৈ প্লেটত থৈ দিছিলে যে জলকীয়া দালচেনি আৰু তেজপাত এইবিলাক চব তেলত দি দিলে আৰু এতিয়া মছলাবোৰ এই ধোৱা মছলাবোৰ ইয়াতে দি দিলে আৰু এইখিনিতে মছলাখিনি ভাজি ল'ব মছলাখিনি এনেকৈ ভাজি থাকিব লাগিব বোলে তেল ওলোৱালৈকে মছলাখিনি ভাজি আছে আৰু ইয়াত মছলাখিনি ভাজি মানে হৈ গ'ল ভাজি আৰু ইয়াত কঁঠাল আৰু আলুটো দি দিলে আৰু ইয়াত ভাজিব এনেকৈ ভাজি আছে মানে এনেকৈ তাৰপৰা পানী দিবা নে পানী দি দিব ইয়াত এয়া কঁঠালৰ চব্জি হৈ গ'ল এয়া উতলি আছে আৰু এইফালে মই বনাই আছোঁ চালাড দেই এয়া লক্ষীমাহী আৰু লক্ষীমাহীয়ে বনাব এতিয়া পোলাও আৰু ইয়াত দিছে ৰিফাইন আৰু এয়া বাসমতি তাৰপিছত এয়া আদা ৰস এয়া মছলাবোৰখিনি দেখাইছিলে কি আছে আৰু এয়া পিঁয়াজ ৰুকা আৰু এয়া ঘি আৰু এয়া চেনি তাত তেলতে চেনি দি দিছে চেনিখিনি ৰঙা হৈ আহিলে তেজপাতটা দিব লাগিব এয়া তেজপাতখিনি এনেকৈ অকণ লৰাই মেলি দিব লাগিব অকণমান পিঁয়াজটো দিব লাগিব
পিঁয়াজখিনি সিজিব লাগিব নি সিজালৈকে ভাজি থাকিব লাগিব আমাৰ চামেলি বাই শিকাইছে বনাবলৈ আকৌ দেই চামেলি বাই ভাল খানা বনায় পোলাও বনাই ভাল খানা চব খানাই ভাল বনায় ন তামিল বাই কৈ দিয়ক এই আদা ৰস দিছোঁ দেই মনো চেনি পিঁয়াজখিনি ৰঙা হোৱাৰ পাছত ইয়াত আদা ৰসখিনি দি দিলে এতিয়া ইয়াত চাউল দি দিছে ইয়াত কৈ দে আৰু এইবোৰ এতিয়া লৰাই দিছে এয়া চাউলবোৰ ভাজি আছে আৰু বেকগ্ৰাউণ্ড মিউজিক মানে বেকগ্ৰাউণ্ড হাঁহি মামাৰ দেই এনেই কেমেৰাটো মুখৰ আগত দেখাই দিলে মানে মুখে নামাতে কিন্তু যদি কেমেৰাটো বেলেগত থাকে এতিয়া মুখেদি খুব মানে কথা কৈ থাকে আৰু ডিষ্টাৰ্ব দিয়াত ভাল কাজু দিছোঁ দেই মনো এয়া কাজু দি দিছে ইয়াত আৰু কাজু দি পেলাই লৰাই থাকিব লাগিব যেতিয়ালৈকে ৰঙা নহয় চাউলখিনি ৰঙা হ'লে মানে তাৰপৰা উঠাই পেলাই কুকাৰত দিব লাগিব এয়া আমাৰ বাকী টকা আমাৰ মনুৱে কৰিছে দেই মনুৱে নিজে বনাইছে অকণমান শিকিছোঁ বনাবলৈ আৰু এজনী মনু চামেলিও ভিডিঅ' কৰি আছে এয়া মনুৱে বনাই আছে মনু কি কৰিব লাগিব এতিয়া এতিয়া ৰঙা হ'লে মানে কুকাৰত দিব লাগিব এইফালে চাই দে মনু এয়া মনুৱে বনাইছে বাকীখিনি মনু আৰু মনুৰ দায়িত্ব আৰু এয়া মোৰ হাত বিষাই গ'ল এতিয়া বনাইছে চামেলি বাই মানে তিনিজনীয়ে মিলি পেলাই বনাইছোঁ আৰু এয়া 20-15 মিনিটমান ভাজিয়ে থাকিব লাগিব চাউলখিনি আৰু এতিয়া এইবোৰ ভাজি হৈ গ'ল ৰঙা ৰঙা হৈ গ'ল এতিয়া কুকাৰত দিছে এয়া এয়া কুকাৰত পানী কিমান দিলা আকৌ এয়া পানী দিছে জোখটো নাচালোঁ আন্দাজত পানী দিছে আৰু ইয়াত এতিয়া ইয়াতে ঘি দি দিব এচামুচ দিছা ন আৰু নিদিয়া ইয়াত এচামুচ দিছে ঘি ইয়াত কুকাৰৰ মুখখন মাৰি দিব কেইটা চিটি লাগিব আৰু 2টা চিটিত হৈ যাব পোলাও এয়া খানা হৈ গ'ল এয়া চালাডটো মই বনাইছোঁ আৰু এয়া পনীৰ পোলাও এয়া কঁঠালৰ চব্জি এয়া মিঠা বগৰী আচাৰ এয়া ভাত আৰু এতিয়া খাম এইখিনি দেখি ৰৈ থাকিব পৰা নাই মোৰ ভোক লাগিছে সোনকালে ভাত খাওঁ এয়া মহা শুই আছিলে এতিয়া উঠি আহিছে খাবলৈ এয়া টোপনি বেছি আৰু এইফালে মামা বহি আছে লক্ষী মাহী আৰু চামেলি বাই কিবা কৰি আছে এতিয়া বহি খাবলৈ ৰৈ আছোঁ আৰু খাবলৈকে বহিছোঁ এইজনী চামেলি বা এইজনী চামেলি বা খাবলৈ বহি আছোঁ খাই লওঁ ৰৈ থাকিব নোৱাৰে ভিডিঅ' কৰিব নোৱাৰোঁ খাব লাগে মহা কেনেকুৱা হৈছে খাবলৈ বহুত টেষ্টি হৈছে খাবলৈ এয়া মই পোলাও লৈছোঁ কাহিনী এইবোৰ চামেলি বা কেনেকুৱা হৈছে মজা হৈছে চামেলি বাই বনাইছে বাৰু কঁঠালৰ চব্জি পোলাও এতিয়া ভাত পানী খোৱা হৈ গ'ল আৰু আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এতিয়া 11টা বাজি গ'ল আমাৰো চবৰে ভাত চাত খোৱা হৈ গ'ল এতিয়া চব শুমগৈ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰি জনাব যে মোৰ ভিডিঅ'টো যে কেনেকুৱা লাগিলে আৰু খানাবোৰ ঠিকে বনোৱা হৈছেনে মইতো বনোৱা নাই ন মাহীহঁতি বনাইছে হ'লেও ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব
আৰু যদি আপুনি মোৰ ভিডিঅ' নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আপোনালোকে মোৰ ভিডিঅ' ন'টিফিকেশ্যন সোনকালে পাই যাব। আৰু এতিয়া আৰু কাইলৈ আমি পুখুৰীত মাছ ধৰিম, সেইটো এটা বেলেগ ব্লগ হ'ব। আপোনালোকক নেক্সট ব্লগত দেখাম পুখুৰীত মাছ ধৰা আৰু ৰাজমহাৰ দোকানখন। আজিলৈ গুড নাইট, বাই বাই।